গ্ৰহণ কৰি। নমস্কাৰ। আজি মই পুনৰবাৰ মোৰ স্বৰচিত এটা কবিতা পাঠ কৰি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। আপোনালোকে মতামত যোগে জনাবচোন কবিতাটো কেনেকুৱা হৈছে। তেতিয়া আকৌ পিছত আন এটা কবিতা লিখাৰ ইচ্ছা জাগে। গতিকে এতিয়া মই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। শিৰৰ সেন্দুৰ। শিৰৰ সেন্দুৰ মাত্ৰ এটা ৰঙা ৰং নহয়, এটা জীৱনৰ প্ৰতি প্ৰেম আৰু বিশ্বাস বান্ধোনৰ অমূল্য সাক্ষী। কিন্তু সেই একেই ৰঙাই কেতিয়াবা আনন্দৰ মেঘেৰে ঢাকি দিয়ে জীৱন, আকৌ কেতিয়াবা নিৰ্মজাইকাৰ অমানিশাত। বিধৱা নাৰীৰ চকুত অসংখ্য হেঁপাহ শুকাই যায়, সমাজৰ কুসংস্কাৰী দৃষ্টিৰে তেওঁ অধিকাৰবোৰ বন্দী কৰে। বিয়াত যোৱা মানে অমংগল, এই ভ্ৰান্ত ধাৰণাই মানুহৰ মৰমৰ ঠাই দখল কৰে। তেওঁ মাত্ৰ চাব পাৰি, প্ৰশ্ন কৰিব নোৱাৰে। সুখৰ মাজত থাকিও সমাজে তেওঁক আঁতৰাই পেলায়। বিচাৰহীন শিকলি তেওঁ জীৱন কিন্তু প্ৰশ্ন হয়, স্বামীৰ মৃত্যুৱে নেকি অপৰাধ? এক নাৰীৰ জীৱনৰ মান কি? কেৱল এজনৰ সৈতে যুক্ত হৈ থাকিবই লাগিব। সন্তান কেইটাৰ জীৱন কোনে উজ্বলাই তুলি যদিও বিধৱা নাতি হয় অমংগলীয়া। কেতিয়ালৈ চলিব এই আধাৰ? কেতিয়া মানুহৰ মনত সভ্যতাৰ দিশ চলিব? স্মৰণ কৰিবা, সেন্দুৰ কেৱল এটা ৰঙা ৰং, এগৰাকী নাৰীৰ এই জীৱন নহয়। মানুহৰ মৰ্যাদা, তেওঁ অৱস্থান কেতিয়াও সেও কৰিব নালাগে। ধন্যবাদ।